মা, মই জানো তুমি মোক বিদায় দিব নোৱাৰা। তুমি কোনো কাৰণতেই মানি ল'ব পৰা নাই, সহ্য কৰিব পৰা নাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো তুমি কান্দি কান্দি ভাগৰি পৰিছা। মা, মোৰ নশ্বৰ দেহাটোৱেহে বিদায় লৈছে। মইতো সদায় তোমাৰ কাষতেই আছোঁ মা। মা, আজিনো তোমাক মই কেনেকৈ ক'ম নাকান্দিবা বুলি? মোৰ যেতিয়া অকণমান জ্বৰ চৰ্দি হয়, তেতিয়া তুমি গোটেই ৰাতি উজাগৰে থাকা আৰু এতিয়া মোৰ দেহাটোৱেই তোমাৰ ওচৰত নাই। জানো মা, মোক শ্ৰদ্ধাঞ্জলি জনাই সকলো বহুত মৰ্মান্তিক হৈ গৈছে ন মা? জানো মা, সকলোৱে নিজকে মানি ল'ব পৰা নাই। মোৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মা, মোক নিয়তিয়ে কি ভাল পালে নাজানো, ইমান সোনকালে লৈ আহিব বুলি ময়ো ভবা নাছিলোঁ। মা, এতিয়া মই য'তেই আছোঁ বহুত শান্তিত আছোঁ। মা, এতিয়া মাথো সকলোৱে কেনেকৈ মোক জীয়াই ৰাখিব পাৰে তাৰহে চিন্তা কৰিব দিবা। মোক যাতে সকলোৱে বুকুৰ আপোন কৰি চিৰজীৱন জীয়াই ৰাখে, তাৰেহে কামনাৰে। তুমি কুশলে থাকা মা। আজিলৈ আহোঁ মা। মোৰ মনৰ ভিতৰত থকা কিছুমান শব্দ মই কবিতা আকাৰে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ মই লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহোঁ।